নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় সকলোৰে ভাল। আৰু আজি আপোনালোকৰ বাবে বহুত দিনৰ মূৰত আকৌ এটি ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আৰু আজি এই গাজৰখিনিৰ পৰা মইনো কি বনাওঁ আপোনালোকক দেখাম। ঘৰৰে গাজৰ, এয়া চাওকচোন, সৰু সৰু বেছি ডাঙৰ নহয়। আৰু এয়া মই গাজৰখিনি ভালদৰে ধুই লৈ এয়া সৰু সৰুকৈ ৰুকি লৈছোঁ। আৰু এপিনে গুড়খিনিও মিহিকৈ কাটি লৈছোঁ। আৰু এপিনে এখন কেৰাহী পাতি ল'লোঁ। আৰু গাজৰখিনি মই এতিয়া এয়া ভাজি লৈছোঁ। নাৰিকলৰ লাড়ু যেনেধৰণে আমি বনাবৰ বাবে নাৰিকলখিনি ভাজি লওঁ, তেনেধৰণে গাজৰখিনি অলপ সময় আমি ভাজি ল'ব লাগিব। আৰু এয়া দেখিছেনে, গাজৰখিনি কেঁচা কেঁচা ভাৱটো নাইকিয়া হৈছে লাহেকৈ। আৰু এইখিনি এনেধৰণে যেতিয়া অকণমান শুকান শুকান হ'ব, তেতিয়া আপোনালোকে ইয়াতে গুড়খিনি দি দিব। আৰু এয়া মোৰ ভাজি হৈয়ে গৈছে। আৰু এতিয়া মই এইখিনিতে গুড়খিনি মিহি মিহিকৈ কৰি থোৱা গুড়খিনি ইয়াতে ঢালি দিম। এয়া মোৰ গুড়খিনি দি দিলোঁ। আৰু গুড়খিনি দি লৈ এয়া মই ভালদৰে এনেধৰণে লৰাই লৈছোঁ। প্ৰথমতে যেতিয়ালৈকে গুড়ৰ আঠা ভাৱটো নাহে, তেতিয়ালৈকে আপোনালোকে এনেধৰণে লৰাই থাকিব। আৰু এতিয়া মোৰ গাজৰ আৰু গুড়ৰ পেষ্টটো বনাই হৈয়ে গ'ল। আৰু এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ অলপ সময় ৰাখি দিম। আৰু এয়া মই এখন প্লেটত এইখিনি উলিয়াই ল'লোঁ। আৰু এইপিনে লৈছোঁ পিঠাগুড়ি, চাহ খোৱা কাপেৰে 3 কাপ, আৰু অকণমান নিমখ দিছোঁ ইয়াতে। আৰু এয়া ভালদৰে মিহলাই ল'লোঁ মই নিমখখিনি। আৰু এয়া অকণমান পানী দি ভালদৰে এয়া মঠি লৈছোঁ। আৰু কম কমকৈ দি আপোনালোকে প্ৰথমতে মঠিব, নহ'লে পিঠাগুড়িখিনিত পটককেনে পানীটো বেছিকৈ দি দিলে ঢিলা হৈ যাব পাৰে। আৰু এয়া এতিয়া আমি যেনেধৰণে ৰুটি বেলিবৰ বাবে লাডু বনাই লওঁ, তেনেধৰণে অকণমান বনাই লৈ এয়া গাজৰৰ পেষ্টখিনি ইয়াতে মই এনেধৰণে সুমিয়াই, এয়া দেখিছেনে, ম'মৰ দৰে শ্বেপ এটা বনাই দিছোঁ। আৰু এতিয়া মই এই ফুটা ফুটা খৰাহীটোতে এনেধৰণে থৈ যাম। আৰু আটাইখিনি মই এনেধৰণে বনাম। এনেধৰণে আপোনালোকে কৰি ল'ব প্ৰথমতে। তাৰপাছত ইয়াতে এয়া গাজৰ আৰু গুড়ৰ পেষ্টখিনি মই ইয়াতে ভৰাই লৈ এনেধৰণে কৰি দিছোঁ। আৰু বেলেগ বেলেগ ডিজাইনতো আপোনালোকে কৰিব পাৰে। আৰু এয়া দেখিছেনে, আটাইখিনি মই এনেধৰণে কৰি ল'লোঁ। আৰু এইপিনে এটা চচপেনত পানী আধা দি মই এইখিনি পানীখিনি উতলিবলৈ দিছোঁ। আৰু তাৰ ওপৰতে এতিয়া এই খৰাহীটো মই এনেধৰণে বহাই দিছোঁ। আৰু ওপৰতে এটা চচপেনে এয়া মই সাফৰ লগাই দিছোঁ। আৰু এইখিনি 15-20 মিনিটমান মই সিজিব দিম। আৰু এয়া মই মাজতে চাইছোঁ আৰু অলপ সময় লাগে। আৰু এইখিনি আৰু অকণমান সময় পাছতে আমাৰ হৈ যাব। আৰু চাওকচোন কিমান সুন্দৰকৈ আমাৰ ভাপ পিঠা ৰেডি হৈ গ'ল। আৰু খুব কম সময়ৰ ভিতৰতে আপোনালোকে বনাব পাৰে, হেল্ডিও হয়। আৰু সৰু ল'ৰা ছোৱালীয়ে খাই খুবেই ভাল পাব। আৰু এনেধৰণে যদি খোৱা নাই, এবাৰ খাই চাব। আৰু আজিৰ ভিডিঅ'টি আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি চাই ভাল পালে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।